নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ এডুকেয়াৰজিকেলৈ শেহতীয়াভাৱে অসমৰ মুখ্য সচিব ডাঙৰীয়াত কুমাৰ সঞ্জয় কৃষ্ণ ছাৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ সৈতে দিয়া এটি আছুতীয়া সাক্ষাৎকাৰত নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে কিছু কথা কৈছে তাতে তেখেতে কোৱা কথাখিনি আপোনালোকে এইটো ভিডিঅ' যোগে চাবলৈ পাব সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আপোনালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাই যাব এইটো ভিডিঅ'ত তেখেতে নিযুক্তি সম্পৰ্কে কোৱা মেইন কথাখিনি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ কুমাৰ সঞ্জয় কৃষ্ণ ছাৰ তেখেত চিফ সেক্ৰেটাৰী অৰ্থাৎ অসম চৰকাৰৰ মুখ্য সচিব আহকচোন ভিডিঅ'টো চাই লওঁ মৰে অফিচাৰ্ছ আজি ইনফেক্ট আজি অল অফিচাৰ্ছক লৈ পেলাই মই মিটিংখন কৰিছিলোঁ সেই মিটিংখনত আমি এইটো চাইছিলোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কিছুদিনৰ আগতে এনাউন্স কৰিছিলে আমাৰ প্ৰায় 40,000 মানুহৰ এপইণ্টমেণ্টৰ ব্যৱস্থা আছে কিন্তু আমি কোভিডৰ কাৰণে দিলে হৈ গৈছে আজি মিটিংখনত মই সেইটো বস্তু ডিচাইড কৰিছোঁ যে প্ৰত্যেক ডিপাৰ্টমেণ্টক আমি টাইম লাইন দি দিছোঁ যি ডিপাৰ্টমেণ্টৰে যেনেকুৱা ধৰণৰ আছে ফৰেষ্টৰে আছে প্ৰায় কেইবা হাজাৰো পোষ্ট কিন্তু তেওঁলোকক দি দিছোঁ বাই নৱেম্বৰৰ 30 তাৰিখৰ ভিতৰত যাতে সেই এপইণ্টমেণ্টখিনি হৈ যায় নৰ্মেল কোৰ্ছত পুলিচৰ ক্ষেত্ৰত আছে water resources আছে এই সকলোবিলাক এনেকৈ ৰেগুলাৰ লেভেলত মই কোনো বস্তু পেলাই থবলৈ দিয়া নাই কিয়া যে মানে কোভিড লৈ মই ব্যস্ত আছো কিন্তু বাকিখিনি মই হেৰি হ'বলৈ দিয়া নাই কিয়া গতিকে আমি ভিডিঅ'টো চালো তেখেতে কোৱা কথাখিনিও শুনিলো নিযুক্তি প্ৰক্ৰিয়া অসমত কন্টিনিউ হৈ থাকিব এই সংক্ৰান্তত আপোনালোকৰ মন্তব্য কমেন্ট বক্সত জনাব পাৰে ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ